हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रेंगनी चेनेলত सम्प्रचारित হৈ থকা ছবিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত আৰাধ্যা ডক্টৰৰ ওচৰলৈ যোৱাত আৰ্শিক দেউতাকে লৈ যোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত আৰ্শিক লৈ যোৱাৰ কাৰণে ৰিমলিয়া কান্দি থকা দেখিবলৈ পাব আৰু তেতিয়া ৰিমলিৰ মাকে ৰিমলিক দুখ নকৰিবলৈ ক'ব এতিয়া বাৰু ৰিমলি আৰু মাকে আৰ্শিক পাহৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অনিৰুদ্ধই আৰাধ্যাক ডক্টৰৰ ওচৰত হৈ অনিৰুদ্ধ বাহিৰলৈ গৈছিল আৰু আজিৰ খণ্ডটোত আৰাধ্যাই অনিৰুদ্ধক ঘৰত যাবলৈ বিচাৰি ফুৰিব আৰু আৰ্শিৰ যে কিবা এটা হৈছে সেই কথাটো গম পাই আৰাধ্যাই খোজকাঢ়ি অকলে ঘৰলৈ যোৱা দেখিবলৈ পাব আৰু আজি অনিৰুদ্ধই ডক্টৰৰ ওচৰত ৰাখি আৰাধ্যাক বিচাৰি ফুৰিব আৰু আৰাধ্যাক ফোন কৰা দেখিবলৈ পাব ইফালে আকৌ আৰাধ্যাই ঘৰলৈ আহি পাগলৰ দৰে আৰ্শিক বিচাৰি ফুৰিব আৰু তেতিয়া মাকে অনিৰুদ্ধক ফোন কৰিব আৰু আৰাধ্যাৰ কথা ক'ব আৰু অনিৰুদ্ধ ঘৰলৈ আহিব তেতিয়া আৰাধ্যাই আৰ্শি ক'ত গ'ল বুলি অনিৰুদ্ধক সুধিব আৰু মোক বুদ্ধি কৰিয়ে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলা নেকি বুলি সুধিব আৰু তেতিয়া অনিৰুদ্ধই আৰাধ্যাক কি বুলি ক'ব এতিয়া বাৰু আৰাধ্যাই আৰ্শিৰ অবিহনে থাকিব পাৰিবনে আৰ্শিৰ কথা চিন্তা কৰি আৰাধ্যাৰ বেমাৰটো আকৌ বেছি হ'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে দেউতাকে আৰ্শিক ঘৰলৈ লৈ গ'ল আৰু দেউতাকে আৰ্শিক ৰাখিব পাৰিবনে নে আৰ্শিক ৰাখিব নোৱাৰি আকৌ আৰাধ্যাৰ ওচৰলৈ লৈ আহিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে ছবিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।